তই কচোন 1972 চনত কি হৈছিল? নাজানো আমাৰ জাতীয় পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল 1990 চনত কি হৈছিল কচোন 1990 চনত মহাত্মা গান্ধী প্ৰাপ্তবয়স্ক হৈছিল মানে ভোটাধিকাৰ লাভ কৰিছিল আৰু পেপাৰত দেখিছ এনেও কাণ তোলাই দিম নহয় ফটোমি কৰিব পাৰিছ বাৰু ক চন্দ্ৰত ভৰি দিয়া প্ৰথম মানুহজন কোন আছিল বাহুবলী কেনেকে ছাৰ বাহু মানে আৰ্ম বলি মানে ষ্ট্ৰং নীল আৰ্মষ্ট্ৰং অলপতো ছাৰ কমন চেঞ্চ লগা নীলটো কোৱা নাই আৰ্মষ্ট্ৰংটো কৈছোঁ বাৰু বাদ দে ৰাইজে নখ জোকাৰি নহ'ব শুনিছ নহয় পকা যোজনাটো এইটো শুনা কি ছাৰ কৰিছোৱে বহুতবাৰ দেচোন বহলাই ক এইটো মানে ছাৰ কি হ'ল আমি লগৰকেইটা 5-6জন আমি লগ হৈ লৈছোঁ লগ হৈ লৈ পেলাই আমি ইমান নখ জোকাৰিছোঁ গোটেই দিনগাল নখ জোকাৰিলোঁ কিন্তু নৈ নপৰে এইটো মানে থকা যোজনাটো ভুল